2016 চনৰ ৰমজান মাহৰ 19 তাৰিখে মোৰ মানুহজনৰ আব্বাজান মানে মোৰ শহুৰ আব্বা ইন্তেকাল হৈছিলে। প্ৰতি বছৰে আমি এই দিনটো তেওঁৰ বাবে দোৱা কৰোৱা হয় আৰু মছজিদত ইফতাৰী দিয়া হয়। তো বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা চাওঁ। যোৱাকালি ঘৰৰ পৰা আহোঁতে আম্মাই মাছৰ তৰকাৰী বনাই দি পঠিয়াইছিলে চেহীদ খাবলৈ। আৰু এইফালে মই বুট চানা চব তিয়াই ল'লোঁ ৰাতি। হাউচ হেল্পাৰজনীয়ে গোটেই কাপোৰখিনি জাপি আনি দিছে, মই জেগাই জেগাই চব সোমোৱাই লৈছোঁ প্ৰথমতে। তাৰপিছত এইফালে মোৰ শাহু মায়ে মানে কণীখিনি বইল কৰি দিম বুলি ক'লে, তো মই তেওঁক গৈ কিনে কণীখিনি দি আহিলোঁ। আৰু এইফালে মই গা চা ধুই মেলি অলপ স্কিন কেয়াৰ কৰিলোঁ। ৰোজা মাহত গা চা ধুই চাফা হৈ থাকিলে নিজৰে মনটো ভাল লাগে। আৰু এইফালে আহিলে মোৰ এটা পাৰ্চেল। আৰু এতিয়া বলকচোন চাওঁ এই পাৰ্চেলটোনো কি আহিছে। এইটো মই ৱাশ্বিং মেচিনৰ ক্লিনাৰ দিছিলোঁ আৰু ইমান সৰু এটা বস্তুৰ কাৰণে ইমান ডাঙৰ এটা বাকচ দি পঠিয়াইছে সিহঁতি। তাৰপিছত আহিলোঁ মই কিটচেনলৈ। প্ৰথমতে মই বুটখিনি বইল কৰি লৈছোঁ। হাউচ হেল্পাৰজনীকো অলপমান চাহ দি ল'লোঁ। তাৰপিছত দেখিলোঁ যে মোৰ তেল শেষ হৈ থাকিলে, তো তেলৰ পেকেট এটা খুলি কিনে তেলো সোমোৱাই ল'লোঁ। বুটখিনি সিজা দেখি এইফালে মই প্ৰথমতে বুটখিনি ভাজি লৈছোঁ। তাৰপিছত মই এইফালে পিঁয়াজ অলপ কাটি ল'লোঁ। পিঁয়াজ কাটি থাকোঁতে এইফালে আহিলে জোনাব। আসসালামু আলাইকুম। দোৱা হৈ যোৱাৰ পিছত এইফালে আহিলোঁ মই কিটচেনলৈ পোলাওখিনি পাতিবলৈ। পোলাওখিনি পাতিব লওঁতে দেখিছোঁ যে আদা নহৰু পেষ্টটো শেষ হ'ল। তো পটাপট আদা নহৰু পেষ্ট কৰি এইফালে মই পোলাও প্ৰিপেৰেশ্যন কৰিব লাগিলোঁ। আৰু আজি মই বনাব লৈছোঁ চিকেন কুৰ্মা পোলাও। তাৰ কাৰণে মই প্ৰথমতে চিকেনখিনি কুৰ্মাখিনি হৈ যোৱাৰ পিছত এইফালে মই চাউল দি দিলোঁ। তাৰপিছত অলপমান চাউলখিনি ভাজি তাৰপিছত গৰম পানী দি এই টাইমখিনিত যে বহুত দৌৰা-দৌৰি হয়। তাৰপিছত এইফালে মই পকৰি বনাবলৈ কাৰণে দাইলখিনি পিচিব লৈছোঁ। সেইটো সময়তে মানুহজন আহিলে, মোক ক'লে যে দিয়া দাইলখিনি মই মিক্সিত মাৰি দিছোঁ। এইফালে মই আৰু এটা কুকাৰ গেছত পাতি দিলোঁ পোলাও বনাবলৈ কাৰণে। এজ ইউজুৱেল এইফালে মই প্ৰথমতে চিকেনখিনি কুৰ্মা কৰি লৈছোঁ, তাৰপিছত চাউলখিনি ভাজি তাৰপিছত পানী দি দিলোঁ। দাইলখিনি পিছা হৈ যোৱাৰ পিছত এইফালে মই পকৰিখিনি ফ্ৰাই কৰিব ল'লোঁ। তাৰপিছত মই ফ্ৰুটছখিনি ওলোৱাই ল'লোঁ ধুবলৈ কাৰণে আৰু চব ফ্ৰুটছ মই এটা এটাকৈ ধুই লৈছোঁ। ইফতাৰীখিনি পেকিং কৰা টাইম হৈ গ'ল। এইফালে মই শাহু মাৰ ওচৰত গৈ কিনে কণীখিনি লৈ আহিলোঁ, যোনখিনি তেওঁ বইল কৰি থৈছিলে। তাৰপিছত এইফালে মানুহজন আৰু মই আমি দুইজনে বহি গ'লোঁ ইফতাৰীখিনি পেকিং কৰিবলৈ কাৰণে। পেকিং হৈ যোৱাৰ পিছত এইফালে ৰোজা আহিলে আৰু মোৰ মানুহজন মিলি দুইজনে গৈ মছজিদত দি থৈ আহিলে। তাৰপিছত আহিলোঁ আকৌ মই কিটচেনত এইফালে আমাৰ কাৰণে ইফতাৰী প্ৰিপেৰেশ্যন কৰিবলৈ কাৰণে। আৰু এইফালে ওচৰৰ ঘৰৰ পৰাও ইফতাৰী আহিছে। ধুনীয়াকৈ মই গোটেই ফ্ৰুটছখিনি প্লেটত ওলোৱাই লৈছোঁ আৰু লগতে এইফালে পকৰি কেইটামানো ভাজি লৈছোঁ আমাৰ কাৰণে। আৰু আলহামদুলিল্লাহ আজিৰ দিনটো বহুত ভালেই গ'ল আৰু আল্লাহে কৰাত মই ধুনীয়াকৈ গোটেই কামখিনি কৰিব পাৰিলোঁ।